নমস্কাৰ, আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেল দীপজ্যোতি কলিতা ব্লগছত। তো এইকেইদিনতো নেৰানেপেৰা পানী পৰিল। তো আজি মানে কিবাকৈ ৰ'দটো ওলাইছে আৰু অলপমান মানে বোলে ইটো চাইডে মানে শাক দিছিলোঁ, শাকবিলাক মোটামুটি বহুত পকা চকা কিবা কিবি হৈছে আৰু এইফালে পানীলাও পুলি জহাই থৈ দিছিলোঁ। তো কেইটামান হ'লে আৰু কেইটামান হোৱা নাই। তো গাহৰি খোৱাৰটো মানে কিবা কিবি কৰি এই মোটামুটি গাহৰি খচি এনে শেষ কৰি দিছে। পাকাটো বান্ধিব পৰা নাই, পইচা পাতি এতিয়া ইমান হোৱাই নাই। তো সেনেকৈ আৰু এইবিলাক ভেন্দি ৰুইছিলোঁ, ভেন্দিবিলাকো অৱস্থা নোহোৱা কৰি দিছে পানীয়ে। তো আশা কৰোঁ সকলোৱে সুৰক্ষিত আছে আৰু অৱস্থা সকলোৰে বেয়া গম পাইছোঁ। মোটামুটি নগাঁও তো হাজো চাইডেও বহুত বানপানী। আমাৰ ইয়াতে বাৰু নাই, আমি ব্ৰহ্মপুত্ৰ ইটো চাইডে আছোঁ, দক্ষিণ পাৰে আছোঁ, দক্ষিণ পাৰে ক'ব লাগিব, দক্ষিণ পাৰে আছোঁ। তো আশা কৰোঁ সকলোৱে সুৰক্ষিত আছে, ভালে থাকক, অলপ ওখ ঠাইত থাকক, মোৰ সেইটোৱে কামনা। আৰু এইকেইদিন ভিডিঅ' বনাব পৰা নাই, কাৰণ ইমান বৰষুণ, ক'ত ভিডিঅ' বনাবি। তো এনেকৈ আছোঁ আৰু কিবা কিবি কৰি সেনে আৰু। তো আমাৰ সিটো চাইডে মানে এইপিনে সিটো চাইডে পানী হৈছে, পথাৰ এখন আছিল, তো এইপিনে এখন ফিল্ড আছিল, ফিল্ডখনৰ তল গৈছে। এনেকৈ পানী হৈছে আমাৰ ইয়াতো, নোহোৱা নহয়। তো গাহৰি দুজনী চাওক, ইয়াতে দুটা আছে, কৈছিলোঁ তিনিটা আছে। আহ 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 তো ইয়াতে ইজনী মাইকীজনী, তো পোৱালি হ'ব লাহেকৈ, আৰু এইটো খাহী আছে এনেকৈ। তো আৰু সিপিনে আছে, সিটো চাইডে আছে এটা মানে ডাঙৰ গাহৰি, সেইটো মাইকী, মানে প্ৰথমতে আনিছিলোঁ সেইটো। আৰু এইপিনে এইবিলাক ভেন্দিবিলাক এনেকৈ বহুত, এইপিনে নেচেৰা আছে, কিবা কিবি দিছোঁ আৰু ঘৰতে খোৱা নিচিনাকৈ। তো আছে কিবা কিবি এনেকৈ নেচেৰা আছে, তো পানীলাও আছে। তো দেখুৱাই দি আছোঁ আপোনালোকক অলপমান, ঘৰতে খেতি কৰি খোৱাৰ কাৰণে। তো এইবিলাক আছে, পানীলাও আছিল, তো ইয়াতে এইবিলাক আছিল তিয়ঁহ, তো ইয়াতে আছিল ভোল, জিকা এনেকৈ। তো মাজে মাজে তামোলো ৰুই দিছোঁ এনেকৈ, মাজে মাজে এডাল দুডাল এনেকৈ আৰু থাকিব লাগিব কিবা কিবি কৰি এনে। তো অলপ সুৰক্ষিত জেগাত থাকক, গমেই পাইছে বৰষুণ দিলে চাগে আৰু বানপানী বেছি হ'বও পাৰে, কোনো ঠিক নাই। তো এনেকৈ অলপ ভাল জেগাত থাকক, আপোনালোকক অনুৰোধ কৰিছোঁ, অলপ ভালে থাকক। আৰু কি ক'ম আৰু, ইয়াতকৈ ক'ব লগা একো নাই। পইচা পাতি থাকিলে চাগে অলপ সাহাৰ্য দিব পাৰিলোঁ, কিন্তু নাই, এইটো উপায় নাই, বেয়া চেয়া নাপাব কোনোৱে। আৰু এনেকৈ আৰু ঘৰতে ভিডিঅ'টো বনাই দিলোঁ, কি কৰিম কি নকৰিম কেনে। তো আজিলৈকে ইমানতে, বেয়া চেয়া নাপাব আৰু। পাৰিলে ভাইটি বুলি ভাবিনে নিজৰ চেনেলটো, মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব।